একক ডে 2003 চনত আজিৰ এই দিনতে 10 তাৰিখত আমাৰ BTC একৰ্ড হৈছিলে আৰু BTC একৰ্ডটো এই দিনটো পালন কৰাটো আমাৰ দায়িত্ব একৰ্ড সিগনেটৰী হিচাপে আৰু আমাৰ আজি প্ৰথম কাৰ্যসূচীটো হ'ল বটপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো ষ্টেচু শ্বহীদ বেদী ইয়াত আমি আজি বাতি জ্বলাইছোঁ আৰু আমাৰ গোটেই BPFৰ যিমান MLA আছে XCM আছে XMLA আছে বা আমাৰ MCLA সকল আছে সকলোৱে আমি একেলগে লগ লাগি আমি প্ৰথম কাৰ্যসূচী হিচাপে বটপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো ষ্টেচু ইয়াত আমি বাতি জ্বলাইছোঁ ইয়াত নেক্সট প্ৰগ্ৰামটো হ'ল আমাৰ বড়োলেণ্ড মুভমেণ্টত যিমান মাৰ্টিয়াৰ্ছ হৈছে শ্বহীদ হৈছে ইহঁতক আমাৰ এই শ্বহীদ বেদীত আমাৰ এটা প্ৰগ্ৰাম আছে মানে সকলো শ্বহীদসকলক সন্মান জনোৱা ইয়াৰ পিছত আমাৰ নেক্সট প্ৰগ্ৰাম আছে শ্বহীদসকলক যিটো পৰিয়াল ইহঁতক আৰণাই দি সন্মান জনোৱা ইয়াৰ পিছত আমাৰ নেক্সট প্ৰগ্ৰাম আছে আমাৰ কাজল গাঁৱত আমাৰ আজিৰ BPF দলৰ CWC চিটিং সেইখিনি কাৰ্যসূচী লৈ পেলাই আমি আজি প্ৰগ্ৰাম কৰি আছোঁ সেইখিনি তো সেইফালে কথা পাতিম আমি আজি নহয় এতিয়া নহয় পিছত কথা পাতিম মই